আধার কার্ড ভোটার কার্ড থাকিলেই ভারতীয় নাগরিক নহয়। আধার কার্ড নাগরিকত্বৰ প্ৰমাণপত্ৰ নহয়। উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ দিছে এই ৰায়দান। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কি কৈছে জনাইছো সবিশেষ। আপুনি ভিডিঅ'টো চাই লাইক আৰু শ্বেয়াৰ কৰি দিব। দৰ্শকসকল, আপোনালৈ বিশেষ এটা আগতেই জনাই দিছোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত। ভিডিঅ'টো স্কিপ নকৰিব। ভিডিঅ'টো স্কিপ কৰি চালে ভৱিষ্যতত আপোনালোকে পৰিব পাৰে ভয়ংকৰ বিপদত। বন্ধু বান্ধৱীসকল, আপোনালোকৰ হাতত এতিয়াও সময় আছে। আপোনালোকে অতি সোনকালে প্ৰয়োজনীয় নথি পত্ৰবোৰ শুধৰাই লওক, নহ'লে ভৱিষ্যতত পৰিব ভয়ংকৰ বিপদত। কেৱল আধাৰ কাৰ্ড থাকিলেই আপোনালোকে ভাৰতৰ নাগৰিক নহয়। নিৰ্বাচন আয়োগৰ সন্দৰ্ভত সন্মতি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। আধাৰ কাৰ্ড ভাৰতৰ নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ হ'ব নোৱাৰে। এই নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ হ'ব নোৱাৰে। সুপ্ৰিম কোৰ্টে কয় যে আয়োগে লোৱা সিদ্ধান্তই সঠিক। বিহাৰৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু হৈছে। ইয়াৰ সৈতে জড়িত থকা এটা গোচৰৰ শুনানিত ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত সংমণ্ডল বিচাৰপীঠে কয় যে নিৰ্বাচন আয়োগেই সঠিক। আধাৰ কাৰ্ড নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ হিচাপে গ্ৰহণ কৰিব নোৱাৰি। ইয়াৰ পৰীক্ষা কৰাটো প্ৰয়োজন। প্ৰসংগক্ৰমে এই উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ নিৰ্বাচন আয়োগ বিহাৰৰ নিবিড় পুনৰীক্ষণ আধাৰ কাৰ্ড সন্দৰ্ভত কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু আয়োগে সেই পৰামৰ্শ নাকচ কৰি কয় যে বিশেষ পুনৰীক্ষণ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড গ্ৰহণ কৰিব নোৱাৰি। উল্লেখ্য যে বিহাৰৰ SIRৰ বাবে নাগৰিকত্বৰ প্ৰমাণ হিচাপে 11খন নথিৰ তালিকা দিছে আয়োগে। কিন্তু বহু ভোটাৰৰ হাতত এই 11খন নথিৰ কোনো এখনেই নাই। এই ভোটাৰ অধিকাংশই প্ৰান্তীয় আৰু দুখীয়া। এই 11খন নথি নথকাৰ বাবে তেওঁলোকৰ বহু কেইজন ভোটাৰ তালিকাৰ পৰা আঁতৰাই ৰখা হৈছে। সেই ভোটাৰসকলক মনত ৰাখি উচ্চ ন্যায়ালয়ে পূৰ্ব আয়োগক SIR প্ৰমাণিত নথি পত্ৰৰ তালিকাত আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লগতে ৰেচন কাৰ্ডো অন্তৰ্ভুক্ত কৰিবলৈ কৈছিল। কিন্তু এইবাৰ একেখন উচ্চতম ন্যায়ালয়ে আয়োগৰ সিদ্ধান্ত সমৰ্থন কৰি ক'লে যে আয়োগৰ কথা সঠিক। যদিহে আধাৰ বা ভোটাৰ কাৰ্ড প্ৰাথমিক পৰিচয় পত্ৰ নহয়, তেন্তে ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কি? জন্মৰ প্ৰমাণ পত্ৰ নেকি? তেন্তে এই ক্ষেত্ৰত ভোটাৰৰ বাবে ভোটাৰ কাৰ্ড কেনেকৈ সংযোগ্য নাগৰিকৰ অন্যতম অধিকাৰ? তদুপৰি ৰাজ্যই ৰেচন ব্যৱস্থা প্ৰমাণ কৰা খাদ্য সামগ্ৰী পাবলৈ আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ সৈতে সংযোগ কৰিব লাগিব। যদি আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়, আৰু ক'লে যে আধাৰ কাৰ্ড লৈ কাকো ভাৰতৰ নাগৰিক বুলি ক'ব নোৱাৰি, তেন্তে ইয়াৰ আঁৰৰ যুক্তি কি? যদি আধাৰ আৰু ভোটাৰ এজন নাগৰিকৰ প্ৰাথমিক পৰিচয় পত্ৰৰ ভিতৰত নহয়, তেন্তে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড লিংক কৰাৰ প্ৰয়োজন কি? বিশেষজ্ঞসকলে কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰে এই বিভ্ৰান্তি এতিয়ালৈকে আঁতৰাব পৰা নাই। মাজৰ পৰা কেৱল সাধাৰণ মানুহক হাৰাশাস্তি কৰাহে হৈছে। অতি সোনকালে আমাৰ অসমতো হ'বলৈ গৈ আছে এই বিশেষ কাম। গতিকে আপোনালোকে সকলোৱে সাৱধান হওক আৰু সাৱধানতা অৱলম্বন কৰক।